নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক যোনটো ভিডিঅ' ক্লিপ দেখুৱাম, সেই ভিডিঅ' ক্লিপটো চোৱাৰ পিছত আপোনালোকে নহহাকে থাকিব নোৱাৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এজন ল'ৰাই এটা ভিডিঅ' আপলোড কৰিছিলে জুবিন গাৰ্গৰ ওপৰত, আৰু তেওঁক জুবিন গাৰ্গে গান গোৱাৰ ওপৰত কেইটামান কথা কৈছিলে যে তেওঁ কেনেকৈ গান গালে ভাল হয়। আচলতে জুবিন গাৰ্গক তেওঁ শিকাবলৈ বিচাৰিছে যে কেনেকৈ গান গালে ভাল হয়, আৰু তেওঁ যোনটো পলিটিক্স নকৰিবা গান, সেই গানটোৰ ওপৰতো বহুখিনি মত আগবঢ়াইছে। গতিকে মই আপোনালোকক সেই ল'ৰাজনৰ ভিডিঅ' ক্লিপটো কিছুমান কাটি দেখুৱাই দিছোঁ। কাটি এইবাৰেই দেখুৱাইছোঁ কাৰণ তেওঁৰ যোনটো কথা কোৱা ষ্টাইল সেইটো মানে অলপ কিবা বেলেগ ধৰণৰ। আপোনালোকে নিজে এবাৰ শুনি লওক। গানটো কি বুলি আৰম্ভ কৰিছে আপোনালোকে শুনকচোন। গানৰ প্ৰথমতে আৰম্ভ কৰিছে পলিটিক্স নকৰিবা বন্ধু। এই পলিটিক্সৰ কথা গানৰ মাজত আহিল ক'ৰ পৰা? মই হ'লে একো বুজি পোৱা নাই। এইটো আপুনি ভুল গাইছে, কাৰণ খোৱা খাদ্য কেতিয়াও শব্দ হ'ব নোৱাৰে। বাৰম্বাৰ কৈ অহাৰ পিছতো আপুনি কিয় এনে শব্দ ব্যৱহাৰ কৰিছে? নকৰিব, বেয়া শুনি। সঁচা কথা ক'ব গ'লে মোৰ কিন্তু লাজ লাগিছে। আপুনি মন্ত্ৰীসকলক পাপৰৰ লগত তুলনা কৰিছে, যিটো পাপৰ ভাতৰ লগত খোৱা হয়, হাতেৰে চুই দিলে ভাগি যায়। তেনে অৱস্থাত আপুনি তুলনা নকৰিব। আপুনি ঠিকে কৈছে, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু ঘেণ্টাডালৰ অৰ্থ কি? এই ঘেণ্টাডালৰ গানৰ মাজত কিয় ব্যৱহাৰ কৰিছে? নকৰিব, বেয়া শুনি। নকৰিব, বেয়া শুনি। বন্ধুসকল, আপোনালোকে এই ল'ৰাজনৰ বিষয়ে কি ক'ব বিচাৰিছে কমেণ্ট বক্সত নিশ্চয়কৈ ক'ব। আৰু ছেকেণ্ড যোনটো নিউজটো হৈছে আছামিছ মিক্সাৰৰ বিষয়ে। আছামিছ মিক্সাৰে ইতিমধ্যে 5 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে, মানে 500,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। আৰু তেওঁৰ চেনেলত এনেকৈ ধৰণৰ এটা পষ্টো দিছিলে, আপোনালোকে চাব পাৰে। আৰু আজি ভিডিঅ'টো দিবলৈ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ ইউটিউব চেনেল SKG YT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ মানে ধন্যবাদ, জয় অসম।